গুড মৰ্ণিং মাই ফ্ৰেণ্ডছ। আজি ৰাতিপুৱা উঠিলোঁ, তো এক জেগাত যাম বুলি ভাবি আছোঁ। তো বলকচোন। একচুৱেলি ৰাতিপুৱা উঠাৰ কাৰণটো হ'ল আমি আজি যাম বগৰীবাৰীত থকা মহামায়া মন্দিৰত। চ' আমি ৰাতিপুৱাই আমাৰ কাম বন শেষ কৰি আমি এতিয়া ওলাম। তো এতিয়া বাজিল ৰাতিপুৱা 7:30 আৰু আমি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ। গাড়ীৰ অডোমিটাৰটো 0 কৰি লওঁ, তেতিয়া গম পাম কিমান দূৰ গ'লোঁ। পেভাৰব্ৰক পেলাইছে, তো ৰাস্তাটো হ'ব তাৰমানে। পালোঁ ভৱানীপুৰ, তো এটা ব্ৰেক ল'লোঁ। কেনেকুৱা এক্সাইটেড? আৰু এটা ব্ৰেক দি আছোঁ ইয়াতে। তো এটা ট্ৰি ব্ৰেক ল'লোঁ, তো একদম তো মোটামুটি আজি এটা পিকনিকেই হৈছে আৰু। কোৱা। আহি পালোঁ বিজনী টোল গেট, ইয়াতে আমি ৰখিলোঁ। তো আমাৰ গাড়ীখনৰ কাৰণে একবাৰ যাওঁতে ল'লে 70 টকা, আৰু আমি ৰিটাৰ্ণ একচুৱেলি এইটো বাতিল নহওঁ, সেইকাৰণে ওৱান ৱেজ আমি টেক্স দিলোঁ। আমি একচুৱেলি আহিলোঁ নলবাৰীৰ পৰা বৰপেটা ৰোড হৈ টুলুঙীয়া হৈ মহামায়া মন্দিৰ, আৰু আমি ৰিটাৰ্ণ হ'ম অভয়াপুৰী হৈ বৰপেটা হৈ নলবাৰী। চ' আমি একচুৱেলি ৰিটাৰ্ণ টিকট নাকাটিলোঁ সেইকাৰণে। মন্দিৰ আহি পাই আমি প্ৰথমতে মাৰ চৰণত চাকি ধূপ দিলোঁ, এইটো আশাৰে যাতে আহি থকা দিনবোৰ আমাৰ ভাল হয়। 2020টো গ'লেই, এটলিষ্ট 2021 চনটো খুব ভালদৰে পাৰ হৈ যায়, এইটো আশাৰে। মন্দিৰ আহি পোৱাৰ পিছত এটা ইণ্টাৰেষ্টিং বস্তু দেখিলোঁ, যে যেতিয়া আমি ধূপ ধূনাৰ দোকানত গ'লোঁ, তেওঁলোকক ধূপ চাকি বন্তি খুজিলোঁ, তেওঁলোকে সকলোবিলাক দি লগতে একডাল বাঁহৰ বাৰী এডাল দিলে। আমি সুধিলোঁ কিয় দিলে, তেওঁলোকে ক'লে যে ইয়াত ইমানেই বান্দৰ, এইডাল নহ'লে কল হওক বা অন্যান্য বস্তুবিলাক বান্দৰে থাপ মাৰি লৈ যাব। অংকু মানে মোৰ মাহীৰ ল'ৰা কল লৈ যাই আছিলে, বুবুলি আৰু মই তাক এস্কৰ্ট দি আছোঁ। চিন্তা কৰক কিমান বান্দৰ হ'ব পাৰে। এতিয়া আপোনালোকক দেখুৱাম আমি যে কলবিলাক আনিছিলোঁ বান্দৰক খুৱাবলৈ, বান্দৰবিলাকক কেনেকৈ খুৱাম চাবচোন, জমনি একদম। মজা। আৰু এটা দিয়া, এইটো নতুন ষ্টাইল, বান্দৰৰ কল খোৱা ষ্টাইল। মজা কল খোৱা ষ্টাইল। কি লাগে? কল লাগে? বান্দৰ যে আছে বগৰীবাৰী মহামায়া থানৰ পৰা ওলাই তাৰ ওচৰতে এটা কালী মন্দিৰ দৰ্শন কৰিলোঁ, আৰু কালী মূৰ্তিটো ইমানেই ওখ আছিলে, মই চাগে গোটেই জীৱনত ইমান ওখ কালী মূৰ্তি ইমান কাষৰ পৰা চাই পোৱা নাছিলোঁ। তো আজি চাগে মোৰ সৌভাগ্য, মই দেখিলোঁ আজি ইমান ওচৰৰ পৰা ইমানেই ওখ এটা কালী মূৰ্তি। আমি মন্দিৰ চাই আহিলোঁ, এতিয়া আমি ৰিটাৰ্ণ জাৰ্ণি কৰি আছোঁ। বাটত এক জেগাত ৰখিলোঁ, ইয়াতে অলপ জেগাটো ভাল লাগিলে। ৰাস্তাটো ইমানেই মনোমোহা আছিল, দুই পিনে শাল বাগান আৰু মাজত এই ৰাস্তাটো গুচি গৈছে, আৰু তাৰ মাজতে আমি আছিলোঁ। আমি এতিয়া আহি পালোঁ বৰপেটা। আমাৰ মায়ে এতিয়া শুই আছে।
বহুত দূৰ আজি গাড়ী চলালোঁ আৰু মাত্ৰ ঘৰ আহি পালোঁ 366.9 কিলোমিটাৰ গাড়ী চলালোঁ উফ ভাগৰ লাগি গৈছে দেই তো ৰাতি 8টা বাজিল আমি এতিয়া অলপ সময় আগতে আহি পালোঁ আৰু দিনটো ফূৰ্তি কৰিলোঁ ফুৰিলোঁ খালোঁ তো যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যদি ভাল লাগিছে তো মোৰো অলপ জোচটো বাঢ়িব আৰু কিবা থাকিলে কমেণ্ট কৰিব অ'কে বাই বাই